নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰো ভালে। আৰু পূজা বতৰ আপোনালোকৰ কেনেকুৱা চলিছে মোক কমেণ্ট কৰি জনাব। আৰু আজি মই আপোনালোকৰ মাজত মোৰ পৰিয়ালৰ ফটোবিলাক শ্বেয়াৰ কৰিম আৰু মোৰ সৰুকালৰ ফটোখিনিও শ্বেয়াৰ কৰিম। তেনেহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। So bright, it's hard to breathe, but that's alright. প্ৰথমতে মোৰ মৰমৰ মোক জন্ম দিয়া মোৰ মা দেউতা হয়, আগৰ ফটো হয় এয়া। আৰু এইজনী মোৰ মৰমৰ সৰু ভণ্টি হয়, তাই সৰুতে হালধি লগাই উঠা। এয়া সৰুতে যেতিয়া মই আমাৰ নামঘৰত ৰাস নাচিছিলোঁ তেতিয়াৰে ফটো সৰুৰে। এয়া মোৰ মৰমৰ ককা আইতা, মোৰ মা ফালৰ হয়, বহুত মৰমৰ হয় মোৰ। আৰু এইজনী মোৰ বৰ্তা ছোৱালী, মানে মোৰ বা হয়, এতিয়া বৰ্তমান বিয়া হৈ গৈছে। এয়া মোৰ মা দেউতা খুব সিদিনাখনৰ ফটো হয়, আমাৰ গোসাঁই ঘৰৰ উঠা ফটো। আৰু এইজনী মোৰ মৰমৰ টিকলি, মোৰ মৰমৰ ভণ্টি, মানে মোৰ মামা ছোৱালী। আৰু এয়া মই আমাৰ যেতিয়া গাঁৱৰ নামঘৰত অসুৰ শংকৰচোৰৰ পাঠ লৈছিলোঁ তাৰে ফটো। আৰু এয়া দেউতা যেতিয়া ঘৰলৈ আহিছিলে গুৱাহাটীৰ পৰা, তেতিয়া মাহঁতি উঠা জইন ফটো মৰমৰ। আৰু এয়া মই যেতিয়া বহাগ বিহুত ফটোশ্বুট কৰিছিলোঁ, সেই ফটোশ্বুটৰ ফটো হয়, যোৱা বছৰৰ ফটো হয়। আৰু এয়া মোৰ ভণ্টি হয়, তাই যেতিয়া বিহুত হুঁচৰি গাব গৈছিলোঁ তাই সমনীয়াৰ লগত, তেতিয়া উঠা ফটো। আৰু এয়া মোৰ মামী আৰু মামী ছোৱালী, বহুত মৰমৰ হয়, বহুত ভাল লাগে। আৰু মোৰ দেউতা হয়, যেতিয়া জুবিন গুৱাহাটীলৈ আহিছিলে তেতিয়া গুৱাহাটীত লগ কৰিব গৈছিলে, মানে চাব গৈছিলে আৰু তেতিয়াই। চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।